হেল্ল' ছাত্ৰ-ছাত্ৰীসকল ডিজিটেক এডুকেশ্যন চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। বাস্তৱ সংখ্যাৰ চেপ্টাৰটোত বহুতেই কেইটামান কমন অংক আছে যিকেইটা নেকি পৰীক্ষাত সঘনাই আহি থাকে, সেইবিলাক আজি আমি শিকিবলৈ যত্ন কৰিম। তোমালোকে জানাই পৰীক্ষা আৰু এমাহ বাকী আছে সমাগত, গতিকে যিখিনি কিতাপৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা, এই বাস্তৱ সংখ্যাৰ পৰা ইম্পৰ্টেণ্ট অংক দুটামান মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ তোমালোকক শিকাবলৈ যত্ন কৰিম। তোমালোকে নিশ্চয় শিকিবা আৰু মোৰ এই চেনেলটো তোমালোকে সকলোৱে ছাবস্ক্ৰিপশ্যন কৰি দিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনটো পাই যোৱা। আৰু গণিতখনৰ গোটেইবিলাক চেপ্টাৰ পৰীক্ষাত মেট্ৰিকত যিবিলাক কমন প্ৰশ্ন, যিবিলাক মানে ইম্পৰ্টেণ্ট, সেইবিলাক মই তোমালোকক শিকাবলৈ যত্ন কৰিম। এইটো অনাগত দিনকেইটাত পৰীক্ষাৰ আগলৈকে ভিডিঅ'বিলাক মই ডেইলি এটাকৈ দুটাকৈ পৰাপক্ষত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তোমালোকে মোৰ সহযোগিতা আগবঢ়োৱা, যাতে মই আৰু ভালদৰে ভিডিঅ'বিলাক বনাব পাৰোঁ, তোমালোকক শিকাব পাৰোঁ। গতিকে আজি আলোচনা কৰিম প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ। বাস্তৱ সংখ্যাৰ কোনকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট। বাস্তৱ সংখ্যাৰ প্ৰথম চেপ্টাৰ যিটো আছে অনুশীলনী 1.1-ৰ 2 নম্বৰ কুৱেশ্যনটো দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q+1 বা 6q+3 বা 6q+5 আৰ্হিৰ, য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা, সেই তেনেকুৱা ধৰণৰ অংক এটা আহিবই আৰু সঘনাই আহি থাকে। তো দেখুৱাব লাগে যিকোনো অযুগ্ম অখণ্ড সংখ্যাই আৰ্হিটো কেনেকুৱা হয়। আৰ্হিটো হ'ল 6q+1 বা 6q+3 বা মানে যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰ্হিটো দেখুৱাব লাগে যে 6q+1 বা 6q+3 বা 6q+5 এনেকুৱা আৰ্হিৰ বুলি আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যা এনেকুৱা আৰ্হিত আমি দেখুৱাব লাগে। আমি কেনেকৈ দেখুৱাম? এই প্ৰশ্নটো কৰিবলৈ আমি প্ৰথমতে এটা অখণ্ড সংখ্যা আমি ধৰি ল'ম। কুৱেশ্যনটোৰ অনুশীলনী 1.1-ৰ তোমালোকে প্ৰশ্নটো চাব পাৰা, কিতাপখন লগে লগে মেলি ল'বা। 1.1-ৰ 2 নম্বৰ কুৱেশ্যনটো আছে অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 2। আমি এইটো আজি সমাধান কৰিম। ইয়াৰ লগত আৰু দুটামান এইটো চেপ্টাৰৰ আছে, সেইকেইটাও আমি সমাধান কৰিম এটা এটা কৰি। তে প্ৰশ্নটো তোমালোকে দেখিছাই, পঢ়িছাই। আমি ধৰি ল'লোঁ সমাধানত কৰি কি কৰিম যে ধৰা হ'ল এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। এটা ধৰা হ'ল এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, তেন্তে ই কি হ'ব? আমি অখণ্ড সংখ্যাৰ আৰ্হি অনুসাৰে লিখিব পাৰিম যে তেন্তে a ইকুৱেল bq প্লাছ r, য'ত r is equal or greater than 0 and smaller than b। এই কথাটো আমি পাম যদি a এটা অখণ্ড সংখ্যা হয়। rৰ মান bতকৈ সৰু হ'ব
কিন্তু 0তকৈ 0ৰ সমান বা 0তকৈ ডাঙৰ হ'ব লাগিব যদি আমি ইয়াত b ইকুৱেল ধৰু b ইকুৱেল আমাক দিছে 6q আৰু 6q 6q plus 1 3 6q plus 3 6q plus 5 তেতিয়াহলে 6q দিছে b যদি আমি 6 বুলি ধৰু তেন্তে কি হ'ব এতেকে কি হ'ব a equal 6q plus r ইয়াত r ৰ মান কিমান হ'ব তেতিয়াহলে তেতিয়া কি হ'ব 0 r ৰ মান হ'ব b মানে r ৰ মান b নহয় তো 6 r ৰ মান 6তকৈ সৰু কিন্তু 0তকৈ ডাঙৰ বা 0ৰ সমান তেন্তে r হ'ব তেন্তে r ইকুৱেল কি হ'ব 0 নাইবা 1 নাইবা 2 3 4 5 কিন্তু r ৰ মান 6 হ'ব নহ'লে 6তকৈ সৰু হ'ব লাগিব r ৰ মান কেটা কি হ'ব 0 1 2 3 4 আৰু 5 হ'ব পাৰিব যেতিয়া r ৰ মান 0 হয় যেতিয়া r ইকুৱেল 0 তেন্তে কি হ'ব বা এতেকে a ইকুৱেল কি হ'ব 6q plus r equal 0 মানে 6q যেতিয়া r equal 1 হ'ব এতেকে কি হ'ব a equal কি হ'ব 6q plus 1 যেতিয়া r equal 2 হ'ব এতেকে কি হ'ব a equal কি হ'ব 6q plus 2 যেতিয়া r equal 3 হ'ব তেতিয়া হৈ যাব a equal 6q plus r ৰ ঠাইত 3 বহি যাব 3 আৰু যেতিয়া r equal 4 হ'ব তেন্তে a equal হ'ব 6q plus 4 আৰু যেতিয়া r equal 5 হ'ব এতেকে কি হ'ব a equal হ'ব 6q plus 5 মানে 6q r ৰ মান 1 হলে a ৰ মান 6q plus 1 হয় 0 হলে 6q plus 0 মানে 6q হয় 2 হলে 6q plus 2 হ'ব r ৰ মান 3 হলে 6q plus 3 হ'ব আৰু 4 হলে 6q plus 4 5 হলে 6q plus 5 হ'ব তে 5 ৰ ওপৰত আমি r ৰ মান আমি যাব নোৱাৰো যেহেতু আমি r ৰ মান এই কন্ডিশনটোৰ ওপৰত আছে য'ত যে r হল 0তকৈ ডাঙৰ বা 0ৰ সমান আৰু bতকৈ সৰু মানে b হল 6তকৈ সৰু তেতিয়া হলে 0ৰ পৰা 5 লৈকে আমি ইমান কেটা পাম যেতিয়া এই কেটা মান হ'ব r ৰ মান তেতিয়া ইয়াত কৈছে a এটা মই এখানে লিখিছো যেহেতু a এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা তেন্তে ইয়াৰ পৰা কি হ'ব পাৰে আমি এই 2 আৰু 4 আৰু 0 এই কেটা মান আমি r ৰ মান লব নোৱাৰো অৰ্থাৎ r a ইকুৱেল এইটো হ'ব নোৱাৰে আৰু কোনটো হ'ব নোৱাৰে 6q plus 2 হ'ব নোৱাৰে আৰু 6q plus 4 হ'ব নোৱাৰে হ'ব কোন কেটা যে 6q plus 1 6q plus 3 6q plus 5 যেহেতু এই কেটা এটা যুগ্ম সংখ্যা যুগ্ম অখণ্ড সংখ্যা গতিকে 6q এটা যুগ্ম অখণ্ড সংখ্যা গতিকে আমি 6q হ'ব নোৱাৰে 6q plus 2 হ'ব নোৱাৰে
আৰু 6q প্লাছ 4 হ'ব নোৱাৰে এটা যুগ্ম সংখ্যা তেন্তে এতেকে a ইকুৱেল 6q প্লাছ 2 6q প্লাছ 4 হ'ব নোৱাৰে ইয়াত লিখি দিছো মই তেন্তে এতেকে a ইকুৱেল 6q plus 1 6q plus 1 6q plus 3 বা নাইবা 6q plus 5 আর হির হব তেন্তে এইখিনি অঙ্কটো এইখিনি লিখে শেষ গতিকে কি হ'ব এইখিনি হ'ব a ইকুৱেল কি আর হিৰ হ'ব 6q plus 1 6q plus 3 নাইবা 6q plus 5 আর হিৰ হ'ব দেখুৱা হ'ল দেখুৱা হ'ল এই অঙ্কটো ইমানলৈকে এতিয়া নেক্সট এটা অঙ্ক আমি কৰিম নেক্সট অঙ্কটো হ'ল 4 নম্বৰ অনুশীলনী 1.1 অৰ 4 নম্বৰ অঙ্কটো কি আছে তোমালোকে পঢ়িছোৱা লগে লগে মোৰ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হ'ল 3m নাইবা 3m plus 1 অৰ আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা এই সংখ্যাটো আমি m এটা অখণ্ড সংখ্যা হয় যিকোনো এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি অঙ্কটো কৰিব লাগিব যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হ'ল 3m নাইবা 3m plus 1 আৰ্হিৰ আমি দেখুৱাব পাৰোঁ গতিকে প্ৰথমতে আমি এটা অখণ্ড সংখ্যা ধৰি ল'ব লাগিব যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে আমি এই অঙ্কটো কৰিম 4 নম্বৰটো অনুশীলনী 1.1 অৰ 4 নম্বৰ তোমালোকে কিতাপত ভালদৰে চাই লোৱা 4 নম্বৰ আমি ধৰি লওঁ এটা a এটা চাৰি নম্বৰ ধৰা হ'ল a এটা যোগাত্মক অখণ্ড সংখ্যা তেন্তে কি হ'ব ধৰিলো এটা যোগাত্মক অখণ্ড সংখ্যা তেন্তে কি হ'ব a ইকুৱেল এতেকে a ইকুৱেল bq plus r য'ত r is smaller than b আৰু greater than 0 অথবা 0 সমান যদি আমি b ইকুৱেল যদি b ইকুৱেল আমাক কি দেখাব দিছে যে 3m নাইবা 3m plus 1 যদি b ইকুৱেল 3 বুলি ধৰো আমি তেন্তে কি হ'ব a ইকুৱেল কি হ'ব 3q plus r এতেকে r ইকুৱেল কি হ'ব r ৰ মান বিলাক কি হ'ব b মানে 3 হলে তিনিতকৈ সৰু 0তকৈ ডাঙৰ বা 0ৰ সমান তেন্তে r ইকুৱেল কি হ'ব 0 হ'ব 1 হ'ব আৰু 2 হ'ব 3 হ'ব তো নোৱাৰি তিনিতকৈ সৰু হ'ব লাগিব তেন্তে r ৰ মান 0 1 নাইবা 2 হ'ব যেতিয়া আমি
যেতিয়া r equal 0 হয় এতেকে a equal কি হ'ব a equal হ'ব 3q plus 0 মানে 3q যদি এতে এর কৈছে a এটা অখণ্ড সংখ্যা ইয়াক আমি বর্গ কৰি দেখাব লাগিব আমি 1 বর্গ কৰি দিম a স্কয়ার কৰি দিলে হলে 3q স্কয়ার দিব লাগিব আমি যেতিয়া a স্কয়ার হ'ব এতেকে a স্কয়ার ইকুয়াল হ'ব 3q স্কয়ার মানে a স্কয়ার ইকুয়াল 9q স্কয়ার ঠিক আছে a স্কয়ার ইকুয়াল 9q স্কয়ার ইয়াত যদি আমি কৰো 3 এটা কমন লও তেতিয়া হলে কি হ'ব 3q স্কয়ার ইকুয়াল 3 m লিখি দিছো কাৰ ঠাইত m লিখিছো 3q স্কয়াৰৰ ঠাইত আমি m লিখিছো ইয়াতে লিখি দিম আমি যত m equal 3q square তেন্তে a স্কয়াৰৰ a টুক আছিল a আছিলে 3q a স্কয়াৰ 3q স্কয়াৰ আমি বৰ্গ কৰিব লাগিব বৰ্গক দেখাব কৈছে তেন্তে আমি a আছিল অখণ্ড সংখ্যা 1 বৰ্গ কৰিলো বৰ্গ কৰাৰ পিছত 9q স্কয়াৰ হল 9q স্কয়াৰৰ পৰা 3 কমন লোৱাৰ পিছত আমি দেখিলো যে 3q স্কয়াৰ থাকি যায় পূৰণ কৰিব লাগে তেতিয়া 3q যদি আমি ধৰি লও m বুলি তেনে হলে আমি a স্কয়াৰক 3m আৰহিত প্ৰকাশ কৰিব পাৰিলো না নাই পাৰিলো আমি তেতিয়া আৰু দেখাব লাগে যেতিয়া r equal 1 হ'ব আমাৰ r ৰ মান কেটা 0 1 2 আছিল r ৰ মান 1 হ'ব এতেকে a equal হ'ব 3q plus 1 আমি 1 বর্গ কৰি দিলু আমি এইফালেও বর্গ কৰি দিলু 3q plus 1 হোল স্কয়ার আমি কি লিখিম 3q plus 1 হোল স্কয়ার মানে ইয়াত a plus b হোল স্কয়ার সূত্ৰটো পৰি আছে আমি a plus b হোল স্কয়ার সূত্ৰটো আমি ভাঙি দিব লাগিব ইয়াত a স্কয়ার অৰ্থাৎ 9q স্কয়ার plus 2ab মানে কি হ'ব 2 into ab 3 2 গুণ 6 হ'ব 2 into 3q plus a into b plus b square মানে 1 square 1 হ'ব এইখিনি হ'ব তাৰ পিছত আছে a square plus 2ab plus b square মানে 1 হ'ব তোমালোকে গম পাইছে এটো হ'ব 9q square plus ইয়াত হ'ব 6q plus 1 আমি এইখিনি ইয়াত কৰিম ইকুৱেল ইয়াৰ পৰা আমি কি 3 এটা কমন লও কাৰ পৰা 3 কমন লব পাৰিম যে 3 কমন ললে ইয়াত হ'ব 3q স্কয়াৰ প্লাস ইয়াত হ'ব 2q এই দুটাৰ পৰা আমি এখিনি ললো আছে +1 +1 1 ৰ পৰা লব নোৱাৰো গতিকে আমি 1 ৰ পৰা নলও 3 ইয়াৰ এই দুটাৰ পৰা আমি 3 কমন ললো কমন লোৱাৰ পিছত এখিনি +1 পালো এতিয়া ইয়াত হল 3 এইখিনিৰ জায়গাত আমি কি লিখি দিম m +1 1 তেতিয়া 3m + 1 আৰহিৰ হৈ গল যত আমি ইয়াত লিখি দিম যত m equal 3q square plus 2q এই কথাটো আমি ইয়াত লিখি দিম লিখি দিয়াৰ পিছত আমি কি দেখিলো যে r ৰ মান 1 ধৰি a equal ইমান হয় a square equal ইমান হয় a square a plus এটো ভাঙি দিয়াৰ পিছত 3q square plus 6q plus 1 ইয়াৰ পৰা 3 কমন ললে হয় আমাৰ এখিনি 3q square plus 2q এইখিনিক যদি m বুলি ধৰো তেতিয়া হলে কি হৈ আছে 3 into ইমান মানে 3m plus 1 বুলি আৰহিত আমি দেখাব
পাৰিলোঁ আমাৰ এইটোই আছিলে যে য'ত m সংখ্যাটো এটা অখণ্ড সংখ্যা হয় তেন্তে আমি এইখিনিক দেখুৱাব পাৰিলোঁ যে এটা অখণ্ড যোগাত্মক অখণ্ড সংখ্যাক আমি হয় 3m আৰ্হি 3m নাইবা 3m + 1 আৰ্হিত আমি দেখুৱাব পাৰোঁ তে কি হ'ল ইয়াত দেখুৱা হ'ল দেখুৱা হ'ল বাস এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰা তোমালোকে নুচুৱাকৈ কৰিবলৈ চেষ্টা কৰা ভিডিঅ'টো লাগে পজ কৰি চাবলৈ চেষ্টা কৰিবা নেক্সট ভিডিঅ' আৰু আমি বনাই আছোঁ অনুশীলনী 1.3 ৰ দিয়া আছে দেখুৱা যে √5 অপৰিমেয় এইবিলাক প্ৰশ্ন খুব আহিয়ে থাকে খুব কমন হয় কি দেখুৱাব লাগে যে এক নম্বৰটো আছে √5 √5ক আমি অপৰিমেয় বুলি দেখুৱাব লাগে প্ৰথমত কথা হ'ল পৰিমেয় সংখ্যা কোনবিলাক অপৰিমেয় যদি পৰিমেয় নহয় তেতিয়াহ'লে নিশ্চয় হি অপৰিমেয় হ'ব যিবিলাক সংখ্যা আমি লিখি আছো গৈ আছো পঢ়ি আছো লিখি আছো অংক কৰি আছো এইবিলাক সব পৰিমেয় সংখ্যা কিন্তু অপৰিমেয় সংখ্যা আমি যদি দেখুৱাব পাৰো তাক অপৰিমেয় বুলি দেখুৱাবলৈ হ'লে আমি তাক প্ৰথমতে পৰিমেয় বুলি আমি ধাৰণা কৰি ল'ব লাগিব আমি √5 টো পৰিমেয় বুলি ধাৰণা কৰি লওঁ তেতিয়াহ'লে সেই পদ্ধতিটোৰ সহায়তে আমি তাক √5ক আমি অপৰিমেয় বুলি আমি প্ৰকাশ কৰিব পাৰিম দেখুৱাব পাৰিম এতিয়া √5 অপৰিমেয় হ'লে কি হ'ব আৰু পৰিমেয় হ'লে কি হ'ব যদি আমি পৰিমেয় বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব যে এই সমাধানটো আমি কৰিম আৰু দুটা প্ৰশ্ন আছে যে 2 নম্বৰটো আছে 3 + 2 √5 অপৰিমেয় দেখুৱাব লাগে প্ৰথমতে আমি √5 টো জানি লওঁ কেনেকৈ কি কেনেকৈ অপৰিমেয় হয় এইটো সমাধানৰ ক্ষেত্ৰত আমি কৰিম কি সমাধান ধৰা হ'ল √5 পৰিমেয় সংখ্যা যদি √5 পৰিমেয় সংখ্যা হয় এতেকে কি হ'ব তেন্তে কি হ'ব এতেকে √5ক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰিম মানে √5 p/q আকৃতি লিখিব পাৰিম বা a/b আকৃতিত আমি লিখিব পাৰিম যে লিখিলো এতেকে কি হ'ব √5 আমি লিখিব পাৰিম যে a/b বুলি আমি লিখিব পাৰিম ইয়াত কি হ'ব য'ত ab অখণ্ড b is not equal 0 এই কথাটো উল্লেখ থাকিব যদি পৰিমেয় সংখ্যা হ'বলৈ হ'লে a আৰু b সংখ্যা দুটা পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হ'ব আৰু b তলৰ সংখ্যাটো খৰ সংখ্যাটো কেতিয়াও 0 হ'ব নোৱাৰিব আৰু ইয়াত কি হ'ব ab আৰু ab সহমৌলিক সহমৌলিক দে এইখিনি কথা ইয়াত আহি যাব যদি আমি √5ক পৰিমেয় বুলি ধৰি লওঁ তেতিয়াহ'লে a b অখণ্ড সংখ্যা b is not equal 0 আৰু a আৰু b সহমৌলিক মানে কি a আৰু b ৰ মৌলিক সংখ্যা মানে হিয়তৰ একৰ বাহিৰে অইন উৎপাদক কোনো নাই মানে এক a আৰু b ক একৰ বাহিৰে 1ৰ বাহিৰে অন্য সংখ্যাৰে হৰণ নাযায় তেতিয়াহ'লে মানে কি a b ৰ 1ৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই হেইটো যদি আমি প্ৰমাণ কৰিব পাৰো তেতিয়াহ'লে আমি ক'ব পাৰিম যে ইয়াৰ যদি আৰু a আৰু b ৰ যদি বেলেগ অন্য উৎপাদক ওলাই যায় তেতিয়াহ'লে আমি গম পাম যে ই
পৰিমেয় নহয় তেতিয়াহ'লে ক'ব পাৰিম যে √5 অপৰিমেয় আমাৰ মেইন বস্তুটো হ'ল এই বস্তুটো আমি তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰা যে এ বি সহমৌলিক যেতিয়া হি পৰিমেয় হ'ব যদি আমি এ বি সহমৌলিক বুলি ক'ব নোৱাৰো তেতিয়াহ'লে মানে এ বি যদি উৎপাদক বেলেগ উৎপাদক ওলাই যায় তেতিয়াহ'লে আমি এ বাই বি আৰু এইটো √5 টো পৰিমেয় নহয় মানে অপৰিমেয় বুলি আমি লিখিব পাৰিম এতিয়া আমি কি কৰিব পাৰিম ইয়াৰ পৰা স্কয়াৰ কৰি দিওঁ দুইফালে স্কয়াৰ কৰি দিলে √5 স্কয়াৰ ইকুৱেল a বাই b হোল স্কয়াৰ মানে ইয়াত কি হ'ব স্কয়াৰ আৰু 5 ৰুট আৰু স্কয়াৰ কটা গৈ থাকিব ইকুৱেল 5 ইকুৱেল a স্কয়াৰ বাই b স্কয়াৰ মানে b স্কয়াৰ যদি এইফালে লৈ আনো b স্কয়াৰ 5 ইকুৱেল a স্কয়াৰ আৰু যদি b স্কয়াৰ ইকুৱেল কি লিখিব পাৰিম আমি a স্কয়াৰ বাই 5 টোক আমি এইফালে লৈ আনিলো তেতিয়াহ'লে 5 টো আমাৰ এইফালে হৰণ হৈ যাব মানে ইয়াৰ পৰা কি বুজা গ'ল যে b স্কয়াৰক পাছেৰে হৰণ গৈ আছে ইয়াত a স্কয়াৰক পাছেৰে আমি হৰণ কৰিব পাৰো ইয়াৰ এই কথাটো এই লাইনটোৰ পৰা আমি গম পালো আমি এই লাইনটোৰ পৰা পাই গৈ পালো যে b স্কয়াৰ ইকুৱেল a স্কয়াৰ বাই 5 মানে a স্কয়াৰক পাছেৰে হৰণ যায় মানে a স্কয়াৰৰ পাছ এটা উৎপাদক মানে অৰ্থাৎ ইয়াত এনেকৈ লিখি দিয়া ইয়াত a স্কয়াৰ পাছেৰে বিভাজ্য মানে a স্কয়াৰৰ পাছ এটা উৎপাদক তেন্তে কি হ'ব যদি a স্কয়াৰ পাছেৰে বিভাজ্য হয় তেন্তে হলে এটাকে কি হ'ব একো পাছেৰে বিভাজ্য পাছেৰে বিভাজ্য মানে যদি a স্কয়াৰ পাছেৰে হৰণ যায় তেতিয়াহ'লে মানে কি একো পাছেৰে হৰণ যাব যদি 16 4 গুণ 16 4 স্কয়াৰক আমি 2 ৰে হৰণ কৰিব পাৰিম মানে 4 স্কয়াৰ মানে কি 16 2 ৰে ইয়াক 8 বাৰ যাব তেতিয়াহ'লে 4 স্কয়াৰটো বাদ দিলো আমি 4ক 2 ৰে হৰণ নাযাব নেকি 2 বাৰ যাব মানে a স্কয়াৰ যদি পাছেৰে হৰণ যায় তেতিয়াহ'লে একো পাছেৰে বিভাজ্য হ'ব তেন্তে ইয়াৰ পৰা কি গম পালো যে a সংখ্যাটোৰ 5 এটা উৎপাদক আছে মানে একৰ বাহিৰেও 5 এটা উৎপাদক আছে আকৌ আমি প্ৰমাণ কৰিম b স্কয়াৰক যায় নেকি আৰু কি লিখিম ধৰো a ইকুৱেল 5c তেন্তে কি হ'ব a ইকুৱেল 5c এৰ জায়গাত 5c বহাই দিলে আমাৰ কি হ'ব 5 বাই a স্কয়াৰ মানে 5c স্কয়াৰ ইয়াৰ পৰা কি পাম b স্কয়াৰ ইকুৱেল 5 5 গুণ 25 c স্কয়াৰ পাছেৰে 25ক 5 বাৰ মানে 5c স্কয়াৰ বাই স্কয়াৰ মানে b স্কয়াৰ ইকুৱেল 5c স্কয়াৰ যদি আমি ধৰো a ইকুৱেল 5c বুলি ধৰিব পাৰো আমি যিকোনো ধৰিব পাৰো তে a ইকুৱেল 5c আমি যদি ধৰো তেতিয়াহ'লে b স্কয়াৰ ইকুৱেল কি হ'ব a স্কয়াৰ ঠাইত 5c হৈ যাব a স্কয়াৰ ঠাইত 5c হোল স্কয়াৰ হৈ যাব তেন্তে 5c স্কয়াৰ মানে 25c স্কয়াৰ অৰ্থাৎ b স্কয়াৰ ইকুৱেল 5 ভাগৰ 25c স্কয়াৰ মানে b স্কয়াৰ ইকুৱেল 5c স্কয়াৰ পাছেৰে 25ক 5 বাৰ মানে b স্কয়াৰ ইকুৱেল 5c স্কয়াৰ ইয়াৰ পৰা কি পাম মই এখিনি লিখিছো
বি স্কোৱাৰ বাই 5 5টো যদি এইফালে লৈ আনিছোঁ আমি বি স্কোৱাৰৰ হৰ হৈ যাব অৰ্থাৎ চি স্কোৱাৰ ইকুৱেল বি স্কোৱাৰ বাই 5 মানে বি স্কোৱাৰক 5 হৰণ যায় এতিয়া ইয়াৰ পৰা পালোঁ কি বি স্কোৱাৰক 5 হৰণ যায় ইয়াত কি হ'ব ইয়াত বি স্কোৱাৰ 5 বিভাজ্য বুলি আমি পালোঁ এতেকে কি পাম আমি তেন্তে বা এতেকে তেন্তে বি বিউ 5 বিভাজ্য বি স্কোৱাৰ যদি 5 ইয়াত যেনেকৈ আছিলে এ স্কোৱাৰ 5 বিভাজ্য তেন্তে কি হয় এও 5 বিভাজ্য হ'ব এও 5 বিভাজ্য ইয়াত পালোঁ কি যেতিয়া এৰ মানে আমি 5c ধৰিলোঁ 5c ধৰাৰ পিছত এইখিনি কৰি গৈ আমি পালোঁ কি বি স্কোৱাৰ বাই 5 ইকুৱেল চি স্কোৱাৰ মানে বি স্কোৱাৰকো 5 বিভাজ্য হয় মানে বি স্কোৱাৰো 5 বিভাজ্য হয় যদি বি স্কোৱাৰ 5 বিভাজ্য হয় তেন্তে বিও 5 বিভাজ্য হ'ব মানে কি এ আৰু বি দুটাৰ একৰ বাহিৰে এ আৰু বিৰ একৰ বাহিৰে আৰু এটা উৎপাদক আমি পালোঁ কি পালোঁ 5 বিকো 5 হৰণ যায় একো 5 হৰণ যায় মানে কি এ আৰু বিৰ একৰ বাহিৰে আৰু বেলেগ উৎপাদক আছে ইয়াৰ পৰা পালোঁ যে এতেকে এ বি সহমৌলিক নহয় মৌলিক নহয় তেতিয়াহ'লে মানে কি হ'ব এতেকে √5 ইকুৱেল এ বাই বি অশুদ্ধ আমি ধৰি লোৱা কথাটো ধৰা হ'ল 5 পৰিমেয় বি √5 ইকুৱেল এ বাই বি এই কথাটো অশুদ্ধ তেতিয়াহ'লে অশুদ্ধ মানে কি অৰ্থাৎ পৰিমেয় নহয় মানে কি √5 এটা অপৰিমেয় তেতিয়াহ'লে লিখিব আমি উপনীত হ'লোঁ যে অশুদ্ধ তেন্তে আমি পালোঁ যে বা উপনীত হ'লোঁ যে √5 পৰিমেয় বাস এইখিনি হ'ল এইটো অংক তোমালোকে এইটো নিশ্চয় বুজি পাইছা মেইন কথা হ'ল এ আৰু বিৰ কথাটো হ'ল এ বি যদি সহমৌলিক হয় তেতিয়াহ'লেহে √5 এইটো লিখিছোঁ যে আমি ধৰি লোৱা কথাটো সত্য হ'ব যদি এ আৰু বি সহমৌলিক নহয় তেতিয়াহ'লে আমি ধৰি লোৱা কথাটো অশুদ্ধ মানে ই পৰিমেয় বুলি ধৰিছিলোঁ ই হৈ যাব অপৰিমেয় মানে আমি প্ৰথম কথা হ'ল এইটো যে এ আৰু বিক সহমৌলিক আমি কথাটো যে এইটো অশুদ্ধ বুলি দেখুৱাব লাগে তেতিয়াহ'লে আমি লিখিব পাৰিম যে √5 এটা অপৰিমেয় ইয়াত অপৰিমেয় √5 আমি √5 এ বাই বি অশুদ্ধ তেন্তে আমি পালোঁ যে √5 অপৰিমেয় বুলি আমি পালোঁ √7 দেখুওৱা যে √7 অপৰিমেয় √2 অপৰিমেয় এইকেইটা পাৰিলে 2 + 2√5 সেইটো অপৰিমেয় বুলি দেখুৱাব পাৰিবা আজিলৈ ইমানেই এইটো ভিডিঅ'ত আজি তোমালোকে এইখিনি অংক পুনৰ ঘৰত কৰিবলৈ যত্ন কৰা আৰু মোৰ ডিজিটেক এডুকেশ্যন চেনেলটো তোমালোকে সকলোৱে ছাবস্ক্ৰিপশ্যন কৰা যাতে মই আৰু ভালদৰে ভিডিঅ'বিলাক তোমালোকক শিকাবলৈ যত্ন কৰোঁ ভিডিঅ'বিলাক দিব পাৰোঁ যাতে দিয়াৰ লগে লগে তোমালোকে ন'টিফিকেশ্যনটো পোৱা আৰু অংকবিলাক শিকিবলৈ যত্ন কৰা আজিৰ চেপ্টাৰত এইখিনি
আৰু মই যাম তাৰ পিছৰ চেপ্টাৰত আছে বহুপদ বহুপদৰ পৰা আমি অংকবিলাক কি অংকবিলাক মোষ্ট ইম্পৰ্টেণ্ট মানে পৰীক্ষাত বৰ বেছিকৈ আহে কমন সেইকেইটা মই দিবলৈ তোমালোক চেষ্টা কৰিম শিকাবলৈ যত্ন কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ